নগেন তুমি বাৰু কোৱাচোন তোমাৰ স্কুললৈ আহোঁতে আজি কিয় ইমান দেৰি হ'ল? মানে নকওঁ নেকি ছাৰ? ক'ব ভাল লগা নাই ছাৰ, নকওঁ দিয়া ছাৰ। একো নহয় দিয়া, একো নহয়, কৈ দিয়া। মানে মই স্কুললৈ অহা টাইমত মা আৰু দেউতাই কাজিয়া লাগি আছিল ছাৰ। কাজিয়া লাগি আছিল, তাতেনো কি হ'ল? তাতে আৰু দেৰি হ'ব লগাৰ কিবা কাৰণ থাকিব পাৰে নেকি? পাৰে ছাৰ। পাৰে যদি কাৰণটো নোকোৱানো কিয়? সোনকালে কৈ দিয়া, অতি সোনকালে কৈ দিয়া। মানে ছাৰ মই স্কুললৈ অহা টাইমত মোৰ এপাত জোতা মায়ে লৈ আছিল আৰু এপাত জোতা দেউতাই লৈ আছিল ছাৰ। তুমি এতিয়া ইমানখিনি ডাঙৰ হৈছা, এতিয়াও আৰু কাজিয়া কৰি থাকিব লগা হ'লনে? বাৰু এইবিলাক থৈ দিয়া, এতিয়া কাজিয়াৰ কথা থৈ দিয়া। এতিয়া আমি মূল বিষয়বস্তু লৈ আহোঁ। নগেন, তোমাকে মই প্ৰথমতে এটা প্ৰশ্ন সুধিব বিচাৰোঁ, উত্তৰ দিব পাৰিবানে তুমি? সোধক ছাৰ, যি সোধে তাকে সোধক ছাৰ। তেতিয়াহ'লে তুমি কোৱাচোন বাৰু, গাখীৰ কিয় ওফন্দি উঠে, পানী কিয় বৈ গৈ থাকে আৰু তৰকাৰী কিয় জ্বলি যায়? এইবোৰৰ মূল কাৰণ এটাই ছাৰ, সেইটো হ'ল ফেচবুক। ফেচবুক আকৌ কেনেকৈ হ'ল? কোৱাচোন বাৰু, মোক বুজাই কোৱা। মানে ছাৰ ফেচবুক চাই থাকোঁতে গাখীৰ উতলি আহে বা তৰকাৰী জ্বলি যায়, গমেই নাপায় ছাৰ। শুদ্ধ উত্তৰ, তুমি ধুনীয়া উত্তৰ দিছা, বহা বহা। বাৰু তেতিয়াহ'লে এতিয়া খগেনক এটা প্ৰশ্ন সুধিব বিচাৰোঁ, উত্তৰ দিব পাৰিবানে খগেন তুমি? পাৰিম ছাৰ, যি সুধিব লগা আছে সোধক। তেতিয়াহ'লে কোৱাচোন খগেন, এতিয়া বৰষুণ দিব ধৰিছে, ইয়াৰ ফিউচাৰ টেন্স কি হ'ব? ইয়াৰ ফিউচাৰ টেন্স অলপ পিছত কাৰেণ্ট যাব ছাৰ। কাৰণ বৰষুণ দিলেতো কাৰেণ্ট যায়েই। গুড বয়, তুমিও ধুনীয়াকৈ উত্তৰ দিছা, তুমিও বহা এতিয়া। আজিলৈ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি আমাৰ চেনেলটো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নমস্কাৰ।